সমূহ ৰক্তদাতালৈ প্ৰণাম জনাই মোৰ এই কবিতা উৎসৰ্গিত ৰক্তদান জীৱনদান। যি তেজ বৈ আছে আমাৰ শৰীৰত, যি তেজৰ টোপালে দিয়ে আন এক জীৱন, যি তেজে জীৱনটো সজীৱ কৰে, যি তেজৰ প্ৰবাহ ৰৈ গ'লে অন্ত হয় জীৱন, সেই টোপাল তেজ অমূল্য, যাৰ কোনো তুলনা নাই। এটোপাল তেজ মানে ৰঙীন জীৱন, সেই টোপাল তেজেৰে আমাৰ জন্ম। সেয়ে নেতাজীয়ে কৈছিল, মোক এটোপাল তেজ দিয়া, মই তোমাক স্বাধীনতা আনি দিম। সেয়ে সেই টোপাল তেজ অমূল্য, যাৰ কোনো তুলনা নাই। এটোপাল তেজৰ বিনিময়ত জীয়াই আছোঁ আমি, এটোপাল তেজ নাপায় কত গৰীবৰ জীৱন নষ্ট। এজন মানুহৰ কেতিয়াও নহয় অনিষ্ট, যদি দিয়ে তেওঁ এটোপাল ৰক্ত। সেই টোপাল তেজ অমূল্য, যাৰ কোনো তুলনা নাই। এটোপাল তেজৰ দাম কি? সময়ত নাপালে দেহা হয় মাটি। এবাৰ ভাবি চোৱা, এটোপাল তেজৰ কিমান মূল্য। সেই দুখীয়া মানুহজনৰ কথাহে ভাবোঁ। সেই টোপাল তেজ অমূল্য, যাৰ কোনো তুলনা নাই। মানুহ মানুহৰ বাবে, দুৰ্বল মানুহক জীৱন দিয়া, হাতে হাত ধৰি হাঁহি এটা দিয়া, তেজ এটোপাল দি জীৱন দান দিয়া। দুদিনীয়া এই জীৱন, পাহৰি নাযাবি মানুহ মানুহৰ বাবে। ৰক্তদান মহান কাম, যি জীৱন দান। সেই টোপাল তেজ অমূল্য, যাৰ কোনো তুলনা নাই। জীৱনটোৰ সকলো সময়ৰ ভিতৰত এজন মানুহৰ কৰ্তব্য 10 মিনিট এজন সমাজৰ বাবে কাম কৰিবলৈ। সেইখিনিতেই পোৱা যায় জীৱনৰ আচল সুখ। সুখ কেতিয়া পোৱা যায়? যেতিয়া এজনে আনজনৰ সুখ দুখৰ সমভাগী হ'ব পাৰে। নমস্কাৰ, ধন্যবাদ।